গুড মৰ্নিং গাইজ, আকৌ এটা নতুন ব্লগৰ সৈতে আজি বহুত দিনৰ মূৰত আজি মৰ্নিং ৱাক কৰিব আহিছোঁ। আজি আমি তিনিজন আহিছোঁ গাইজ, আৰু এতিয়া ইফালৰ পৰা ঘূৰি আহিলোঁ। এতিয়া ঘৰমুৱাকৈ গৈ আছোঁ, আৰু আজি মই এটা বস্তু অৰ্ডাৰ দিছোঁ, আপোনালোকক দেখাই আছোঁ কি বস্তু। আৰু বহুত কমত পালোঁ বস্তুটো, সেইকাৰণে হঠাতে অৰ্ডাৰ দি দিলোঁ। আৰু বস্তুটো আজি আহি পাব। মোক অলপ আগতে ফোন কৰিছে মানে, গতিকে কি বস্তু আপোনালোকক দেখাম, চাই থাকক। আৰু বহুত দিনে আশা এটা আছিল, সেই আশাটো আজি পূৰণ হ'ব গৈ আছে। গতিকে কি বস্তু চব দেখাইছোঁ A to Z, গতিকে চাই থাকক। বস্তুটো গাইজ আজি অৰ্ডাৰ দিয়া নাই, অৰ্ডাৰ দিব 4 দিনমান হ'ল। আজি আহিব মানে ৰাতিপুৱাই পুৱা বিচনাৰ পৰা উঠাই নাই, ৰাতিপুৱাই পুৱা কল আহিছে, ফোন কৰি কৈছে যে দাদা আপুনি কিবা অৰ্ডাৰ দিছিল নেকি? মই কৈছোঁ হয়। কৈছে আপোনাৰ বস্তুটো আহি পাইছে, আমি আজি ডেলিভাৰী কৰিম, গতিকে আপুনি ঘৰতে থাকিব। মই বোলো ঠিক আছে। তাৰপিছত আহি আছে এতিয়া, কেতিয়া আহি পায় সকলো জনাই আছোঁ। একেতে দেখিলে গাইজ খাব মন যায়। এতিয়া খাবি নেকি? খাবি? খাবি বুলি কওঁতে কি খাইছোঁ গাইজ, আজি খোজ কাঢ়িব লগা পৰিছে। আৰু এতিয়া গাইজ যিহেতু থিয়েটাৰৰ বতৰ, চাৰিওফালে থিয়েটাৰ, আৰু ইয়াতে আছে ৰাজলক্ষ্মী থিয়েটাৰ, ছটমাৰ চক 20, 21, 22 অক্টোবৰ গাইজ, যদি কোনোবাই চাব আহিব পাৰে। আৰু এইফালে আছে এখন চাইনবোৰ্ড মানে পোষ্টাৰ, কুৰুক্ষেত্ৰৰ সৈনিক, যি চাব পাৰে। এইখন ফিল্ডত হ'ব, এখনত না এখনত নহয়, চৰি এইফালে হ'ব গাইজ। আৰু গাইজ আমাৰ ওচৰত মেডিকেল কলেজখন আহি কিছু লাভ হৈছে গাইজ। আগৰ সেইগিলা পোষ্ট আছিল, হাতা পোষ্ট, এতিয়া পোষ্ট গিলা চাক গাইজ কি চৰা, আৰু ঘনকৈ দিছে গাইজ। কিন্তু এটা কথা আছে গাইজ, এই স্মাৰ্ট মিটাৰগিলা লগাই পেলাই মোৰে আনকি বিল আছে 5,000 কিমান টকা 2 মাহত। আগতে বিল আছিল 1 মাহত মানে 1500 টকা 1400 টকা, কিন্তু এতিয়া 2 মাহৰ বিল আছে 5,000 কিমান টকা গাইজ। খুবেই ভাঙি দিব মন গৈছে মানে স্মাৰ্ট মিটাৰটো। এতিয়া ভাবি আছোঁ নেক্সট মাহত যদি বেছিকৈ আহে, মই তাৰমানে ভাবি আছোঁ আৰু চ'লাৰৰ পদ্ধতি এটা কৰিম। কথা পাতিছোঁ ইতিমধ্যে, 50% তাৰমানে মই কনফাৰ্ম হৈ আছোঁ। আৰু যদি নেক্সট যদি মানে বিলটো বেছি আহে, ভাবি আছোঁ আৰু পইচাৰ কথাটো নাভাবোঁ, আৰু ডাইৰেক্ট তাৰমানে চ'লাৰ 3 কিলোৱাট লগাই দিম বেছিকৈ। মাইক্ৰফোনটো মই থকা বুলি বুজি আমাৰ গীতাত কৈ বাকি আছে এতিয়া বহুত কোম্পানীটো বহুত ভাল মাইক্রোফোন কমপ্লেইন দিয়েছিল আপনি আর এটা দেখাও না, কিন্তু পিকচারটো দেখাও নাই আমার কার্টন কলে সময় নষ্ট নকবি কথা আছে।
এই বস্তুটো আই ভাল হৈছে এই চিৰবি গালিবি এই বোটখনত পাব আৰু পইচা নেপালী এই দুই টাকা যায় এটা মানুহ লগাই বেনাগে 2 টাকা যায় কি কৰিছে মানে চাবলৈ গৈছে আৰু গাইজ ফাইনেলি বস্তুটো দিয়ে গ'ল গমে পালে আপোনালোকে এতিয়া খুলি কিনে আপোনালোকক দেখাই আছোঁ ইতিমধ্যে তেওঁলোকে অলপ খুলিছে তথাপি মই বাকীখিনি দেখাই আছোঁ বস্তুটো কেনেকুৱা কি কিমান টকাত আনিলোঁ গোটেইখিনি কৈ আছোঁ গতিকে চাই থাকক ভিডিঅ'টো আৰু এইটোৱে সেইটো হয় আৰু এইটো আছিল ভিতৰত ইয়াৰে এইটোৰ ভিতৰত এইটো আছিল সেইটোৰ ভিতৰত আৰু সেইটো আছে সেইটো আছিল এতিয়া দেখাইছোঁ এইটো হৈছে বোট কোম্পানীৰ বক্স মোৰ বহুত আশা আছিল এটা বহুত দিনৰ এই বক্সটো আৰু দাম আছিল ইয়াৰে 35,000 টকা এনে কিন্তু মই অফাৰ পালোঁ 71% নে কিবা এটা অফাৰ আছিল তাৰপিছত মই টোটেল মানে 10,000 টকাত পাই গ'লোঁ সেইকাৰণে লগে লগে অৰ্ডাৰ দিলোঁ আৰু বস্তুটো চাওক ইয়াতে দামটোত লিখা আছে গমে পাব এইটো চাওক টোটেল দাম 34,990 টকা আৰু টোটেল আপোনাৰ হেৰি গ্ৰছ ৱেট আছে 15 কেজি বাকীখিনি গমে পাইছে আপোনালোকে আৰু পাৰ্টি পাইল 390 মডেল আৰু গোটেই বেয়া নহয় বজাই চালোঁ ভালেই আৰু এইটো আছিল ইয়াৰে ভিতৰত আৰু বাকী এইটো বক্সটো দেখাইছোঁ ৰ'ব আৰু গাইজ বক্সটোৰ কি কি ফিচাৰ্ছ আছে মই দেখাই আছোঁ ইয়াতে লেখা আছে 160 বট চিগনেচাৰ চাউণ্ড আৰু ফ্লেম লাইট মানে লাইট আছে আৰু টোটেল প্লে টাইম আপ টু 6 আৱাৰ্ছ মানে ফুল চাৰ্জ দিয়াৰ পিছত 6 ঘণ্টা মানে কাৰেণ্ট নোহোৱাকৈ চলি থাকে গিটাৰ ইনপুট আছে তাৰপিছত ইকো মডেজ নৰ্মেল পাৰ্টি পপ ৰক এণ্ড জাজ আৰু এইফালে আছে বেছ আছে ট্ৰিবল ইকো এইখিনি ধুনীয়াকৈ আছে আৰু এইফালে আছে মুড ফৰ 2x ইনপুট ইম্পেক্ট 2 মানে মাইক্ৰফোন দুটা মানে ইয়াতে এটা দিছে কিন্তু কানেকশ্যনটো দুটা কৰিব পাৰি আৰু গিটাৰৰ কানেকশ্যন কৰিব পাৰি আৰু এয়া চাওক ল'ৰাকেইটা আছে চাওক গাই আছে আৰু এইটো হয় বক্স আৰু বহুতদিনীয়া আশা এটা মোৰ মানে পূৰণ হ'ল বহুত ইচ্ছা আছিল বক্সটো অনা সেইকাৰণে আনিলোঁ বঢ়িয়া गुलाबी साड़ी आणि लाल 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 दिसते प्यारी आजा होतो मजा काल गुलाबी साड़ी आणि लाल 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 दिसते प्यारी आजा होतो मजा काल बढ़िया बढ़िया क्या बोलते कंपनी कमाई ना फुटबनी तो लगा सारे बंदे अगले लगा फुटबनी अब चली माचा दे क्या बोलते कंपनी कमाई ना वपनी इनको लगा सारे बंदे अगले लगे वपनी अब चले माचा राय में मुक्का सारी से में टक्कर 17 दिन पैसा देखना का सोते बाबा पानी में रहता क्या बोलते रहता अरुण की नहीं आरा आपस में खुली अंदर की दूर मिलाना तेरी चोरे की धंधे की क्या বক্সটো লাষ্ট টাইম গাইজ একবাৰ ধুনীয়াকৈ দেখাই দিছোঁ গোটেই খুলি দিছোঁ চাওক বক্সটো স্পীকাৰ আছে দুটা বেছ চেছ ধুনীয়া গাইজ আৰু তলত চকাও আছে চাওক দুটা চকা আছে ধুনীয়াকৈ মানে লৈ যাব পাৰি এই চাওক ধুনীয়াকৈ লৈ যাব পাৰি গাইজ আৰু এইটো চাওক বোট কোম্পানীৰ হয় দেখা পাইছে না চাওক আৰু গাইজ বক্সটোৰ দামটো মই ইতিমধ্যে ক'লোঁ আৰু বক্সটোৰ দাম মানে এনে টোটেল দাম আছে 34,990 টকা কিন্তু মই অফাৰত পোৱাৰ কাৰণে 10,000 টকাতে পালোঁ সেইকাৰণে লগে লগে হঠাতে মানে অৰ্ডাৰ দিলোঁ সেইকাৰণে লগে লগে লৈ আহিলোঁ আৰু সৰু সুৰা দুই এটা পাৰ্টিত মানে ভাড়া চাড়া দিব পাৰিম যদি ওচৰৰ পাজৰে কাৰোবাক লাগে জনাব কাৰণ ইয়াতে কাৰেণ্ট নহ'লেও 6 ঘণ্টা মানে নন ষ্টপ চলি থাকে ধুনীয়াকৈ চলাব পাৰিব গতিকে সৰু সুৰা পাৰ্টিত যদি কাৰোবাক ভাড়াত লাগে মোক যোগাযোগ কৰিব আমাৰ ওচৰৰখিনিয়ে আৰু গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল বস্তু মানে সাধাৰণ আৰু মানে কেনেকুৱা হৈছে মানে মোৰ বহুত দিন আগতে ইচ্ছা আছিল যিহেতু অফাৰ পালোঁ সেইকাৰণে বুক কৰি দিলোঁ লগে লগে দি দিছে আৰু উপায়ো নাই ফিৰাই দিব নোৱাৰি গতিকে ৰাখি ল'লোঁ লৈ আৰু দুই এটা সৰু বাচ্ছাই মানে গান গালে দেখাই পালে আপোনালোকে আৰু ভিডিঅ'টো এইখিনি আছিল বাকী যে নহওক আকৌ এটা নতুন ভ্লগৰ সৈতে লগ পাম তেতিয়ালৈ থেংক ইউ বাই বাই জয় অসম আৰু শেষত এটা কথা কৈ থওঁ মানে ভিডিঅ'বিলাক বহুতে চাই কিন্তু ছাবস্ক্ৰাইব কিছুমানে নকৰে কিছুমানে শ্বেয়াৰ নকৰে গতিকে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কিবা যদি ভুল হয় কমেণ্ট কৰি জনাব সেইখিনি ভাল লাগিব ক'লে আৰু এইখিনি আছিল আকৌ এটা নতুন ভ্লগৰ সৈতে লগ পাম তেতিয়ালৈ বাই বাই থেংক ইউ জয় অসম